হপকা তই এইফালে আছোন কি কৈছ তই ইয়াত কিনো কবে এনেই বহি আছো বাৰু ন হয় ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগি গৈছে বহুত বহম তাৰপৰা বহুত দিনৰ মূৰত লগ পাইছোঁ তাকে আৰু বহুত দিনৰ মূৰত ক'ত আছে মই যে এই চলবা এনেই কাম বন নাহে ঘূৰি ফুৰিছোঁ তাকে ক'তনো যাবি এইফালে ওলাই যালেও পিটন কি কবি আৰু এইটোতে এনেই বহি যাব লাগে তাকে কেনেকুৱা দোকান চোকান বাৰু কি চলিছে না দোকান আৰু কি চলিব আৰু এই ৰাতিপুৱা যাওঁ দোকানখন খোলোংগে খুলি মেলি ধূপডাল জ্বলাই মেলি জ্বলিয়ে শেষ নহয় দোকান বন্ধ কৰিবই হয় তাকে ক'তনো দোকান খুলিম এনেই আৰু ইয়াতে বহি আছো আৰু মোবাইলটো চাই তাকে এই চৌকাখনো যে আৰু 11টা বজালৈকে দি থৈ দিছি খোলা তাৰপৰা কিনো অৰ্থ হৈছে ক এনেই তাতকৈতো পুৱা দিলে তাকে তাৰপৰা কি ইয়াতে বহি থাক না যা ক'ৰবাত গৈ এনেই ওলাই যাব মন গৈছে বহুত দিন নাযাওঁ তাকে সময়ৰ বহুত ভালেখিনি হ'ল ব'ল যাওঁ ব'ল বুলিছে আকৌ হ'ব পাৰি ব'ল ব'ল এখন এতিয়া কেনে চলিছে সংসাৰখন কি ক'বি আৰু একদম যেন তেনে চলি আছে আৰু লাৰ্ণিং চিকাকি চলিলে কি লড়কা লড়কি সেইটা ভাবিব নোৱাৰা দেই ঘপককে কেলে হাগিছ কেইটা যায় কিমান কিনিব লগাবা কিমান হাগিবা সেইকাৰণে এইবোৰ কথা চিন্তাই নাই কৰা এতিয়া গম পালে তাকে আৰু বোলো বহুত দিনৰ লগ পাইছো তাকো এতিয়া বিয়া চিয়া পাতি কিবা কিবি হৈছে নেকি বোলো বিয়াখন যে পাতিলি তাৰ বিয়াখনৰ লাভটো কি হয়নো লাভ বুলি ক'লে মানে তোৰ ভালেখিনিয়ে লাভ আছে বা ইমান নোহোৱা নহয় দেই এক নম্বৰতে তই কৈছো নে আগতে কিমান কষ্ট হয় কাঁহী বাতি ধুব লাগে এইবোৰ দাম এতিয়া ধুব নালাগে আৰু গম পালে দাম কাঁহী বাতি কাপোৰ চাপোৰ চব ধুই দিব তোক খালি তই ক'ৰবাত যদি ইনকাম কৰ নহয় পইচা দিবলৈ পাব কেইটকামান গম পালে সেইখিনিয়ে আৰু তাৰপিছত 2 নম্বৰতে তই কৈছো নে যেতিয়াই নাযাওঁ চুবাই হাঁহ এটা খুৱাবই ৰাজা এটা পুৰা খা লগত চিলাই বটল লৈ যাবলৈ গালি কৈছো নে খাই একদম বেয়া লাগে বাৰু দেই ধুনীয়া লাগি খাই তাৰপৰা 3 নম্বৰতে তই ক'বই নালাগে নে একদম কৈছো নে মাহাকে তোক কিমান মৰমত দিব বা বস্তু লাগিবি খাই থাক আৰু বিন্দাছ একো নকয় নেকি একো কোন নকয় কি ক'ব আকৌ হেল্ল' জঙা ইমান কি খাইছ ইমান কি নকয় নকয় ইয়াত বাৰু এনেকুৱা হ'লেতো কয় বদলে যেনেকে সুবিধা আছে যে সেই অকণমান অসুবিধা আছে ক ৰাতিপুৱা ওলাই যাবে কৈছো নে ৰাতিপুৱা নহয় দেই গধূলি সময়ত ওলাই গ'লে মানে ফোন ক'বই আৰু মানে যেতিয়াই ওলাই যাওঁ তোৰ মাথা গৰম কৰিব ফোনটো মোবাইলটো এটা অনবৰত বজাই থাকে সেইটো এতিয়া অকণমান প্ৰব্লেম এটা আছে বাৰু দেই তাৰপিছত তাকে ভাবিছো আৰু বিয়াখন ময়ো পাতিম বুলি দেই ইমান জেমেলা কেনেকে পোৱা নেকি তাকে এনেকে সাহস নকৰিলে নহ'ব খালি পাতিবই লাগিব পাতিবতো লাগিবই আৰু বিয়াখন তোক মই উঠাই পঠাম গাড়ী দি দিম নিমখখিনি দায়িত্ব মোৰ গাড়ীখিনি দায়িত্ব মোৰ এই সেনেকে আৰু টেনশ্যন নাই পাতি দিম তেতিয়াহ'লে দোকানখন খোলা আছে কি খাৱ কিনো খাবে চিকটাকে খাওঁ লৈ ল চিকটা দিয়ক বা পইচাটো মই পাছত দি থৈ যাম হ'ব এতিয়া কি ঘৰত যাওঁ নেকি তাকে দিনকাল বাৰু নহয় পুলিচো ওলাব যায় সেইটো গধূলিও হৈ আছে এতিয়া মিছামিছি পিনটো খালে যোৱাগে বৌ যা দেই কালি যা ই ঢা খায় মানে খাৱা ইয়াৰ কথা বিশ্বাস কৰিব নোৱাৰা মই যুগান্ত সোণোৱাল নমস্কাৰ মই আমি ছমাহৰ মূৰত আকৌ এই চেনেলটোত ভিডিঅ' দিব লৈছোঁ আগতে অলপমান প্ৰব্লেম আছিলে আমাৰ ল'ৰা বহুত খোৱা নাছিলে নিজৰ কামত যাবলগীয়া হৈছিলে সেইটো কাৰণে আমি দিব পৰা নাছিলোঁ এতিয়া ছমাহৰ পিছত আকৌ আমি লগ খাইছোঁ এতিয়াৰ পৰা আকৌ ভাল ভিডিঅ' দিম বুলি আমি ভাবিছোঁ সেইটো কাৰণে আজি এনেই অকণমান এটা দি দিলোঁ কেনেকুৱা লাগিলে জনাব যদি ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বেল আইকনটো টিপি ল'ব টিপি অল কৰি ল'ব দিলে আপোনালোকক ভিডিঅ'বিলাক পাই যাব ধন্যবাদ থাকিলে